Shubor nakaslem jong unongsan hima. Hagaway kijingja hanin ga step perngap kaway ka office de kam jong he saipan baju shalan ni umau it kabadan hakhat laimer jurabat jong kajila Assam kala syaluti hakirunar kibra ka bha ila kadur khman karkum ka khubor bele alum le thu bagte jinja ka de kapor kumba arbje e minster hak bakite kinong lute kila yo bandrum jubor shapo dagwapen up pistol le kinong up pahara batte yu manager de utlai ringkat ka bom ka sho yakide le thuru bahadien na ka office de kam kite kiruna kila yo ru bandung sa shaka yeng sa jung te he saipan ublatip kerteng kum udipa hazarika hagba kila yo ban kendang ki almari bat yo bandrong ye bun ka pisa ringkat gijing deng siar nagaliang jong ki pulit gejala Assam tang mare yo jingte pahlor gite gijingja kila hiar mar shakhat laimer ban pendong ye gijing tokit bat ban register de ka case bat gijing thwet ban yo kem gite kirunar kadang ya shakman देखो सब खुला है सब ना कल दिन में आदमी ऊपर में घुस के तो नहीं बैठा ताला तो ऊपर में सब खुला नहीं इनको इसने रखा है पूरा घर ही झाड़ दिया वैसे ऊपर में भी देखो सामान रखा है और कहाँ है माल दो ठीक है Bisa na nanti na bazar sen lawan na ओ पिंदी था लोग इसे हम और मालता था वो मालिक बोल के मालूम नहीं हम खासिया बस क्या हम ओ मां नहीं बोला तो माना ना हमला ओ मैं लायप ओ मैं सब बोला ना तो लोग जब इधर घुसा था 5 आदमी था घुसने के बाद ये इसका चाबी मांगा तो मेरा पास नहीं था तो चाबी नहीं है बोल दिया वो मालिक का पास है बोल के बोल दिया बाद में देर वो तोड़ फोड़ करके थोड़ा बहुत पैसा था शायद लेके गया और पट्टी उट्टी सब बांध दिया था मुंह में पट्टी को मुख में बांधा है मुख में बांध दिया था और हाथ भी बांधा था तो एक ब्लैंकेट था इसको काट के पूरा बांध दिया था उसके बाद में बाहर तो कितना आदमी है हमको आइडिया नहीं हुआ अंदर तो 5 आदमी था 2 पिस्तौल भी था उनका छोटा आपको कहाँ मारा हमको तो खाली इधर मारा था कैसे से मारा है चाकू जी ৰাতি ডকাইত আহিছিল 10 11 মান দল এটা আহিছিল আহি ঘৰত ভাঙিল মোৰ আমাৰ এই বডেকা এটা বাহিৰত পুয়াতে বান্ধি ভিতৰত ৰাখিল মেনেজাৰকো বান্ধি মুখত ব্লেক টিপ লগাই ভিতৰত ৰাখিল তাৰপিছত আমি আহিছোঁ 2:30-35 মানত আমি দলং পাৰ হোৱাৰ লগে লগে দোকানত মেনেজাৰক উঠালোঁ তেতিয়া সিহঁতক ভিতৰত বান্ধি ৰাখিছে মই গৈ দৰ্জা কিয় নোখোলোঁ তাৰপিছত এইপিনে ঘৰৰ পৰা মানুহ ওলাই আমাক চবেই এটেক কৰিলে মাৰিছে পিষ্টল দি দাও দি কি বস্তু লৈ গৈছে আপোনালোকে আমাৰ সোণা লৈ গ'ল অলপমান পইচা লৈ গ'ল কিমানমান টকা লৈ গৈছে 2 লাখ টকা আৰু হয় আপোনালোক কিমানমান অলংকাৰ কি লৈ গৈছে অলংকাৰ সোণাৰ চেন লৈ গ'ল 3টা আৰু আঙুঠি চাঙুঠি লৈ গ'ল নগদ ধনো নিছে নগদ ধন নিছে আৰক্ষীক জনাইছে আৰু আগৰ 20 টকীয়া নোট আছিল বহুত বছৰ পুৰণা 20 টকীয়া 10 টকীয়া এইবিলাক লৈ গ'ল এইবিলাক নতুন নোটবিলাক মই জমা কৰি ৰাখিছোঁ আৰক্ষীক জনাইছে হা আৰক্ষীক জনাইছে আৰক্ষীক জনাইছোঁ জনোৱা মানে সিহঁতে কৈছে আহিব থানাত ৰিপৰ্ট লিখাব কাৰণে চিচিটিভি কেমেৰা আছে নাই আপোনাৰ চিচিটিভি কেমেৰা আছে এইবিলাক উঠাই লৈ গ'ল কোনে উঠালে ডকাইতে উঠাই লৈ গ'ল চিচিটিভি কেমেৰা আছে ডকাইতৰ দলটো কেনেকুৱা মানুহবিলাক মোক মাৰাকেইটা তাতে মই আহি যে সোমালোঁ মোক মাৰাকেইটা ক্ষীণমিন মানুহ মোক হাতত মাস্ক লগাইছে হাতত কিবা মাৰণাস্ত্ৰ আছিলে মাৰণাস্ত্ৰ দাও আছিল কাবাল ৰড আৰু লাঠি চাঠি আছিল আৰু পিষ্টল আছিল বন্দুকো আছিল আপোনালোকক ক'ত মাৰিলে মোক কপালত পিছপিনে আৰু মোৰ লগত যোনজন ল'ৰা আহিছিল তাক মাৰিল মাথাত পিষ্টল গুলি দি আপোনালোকে কেইটামান বজাত হৈছিলে এইটো টাইমটোতো মই গম নাপাওঁ কিন্তু ধৰক যোৱা টাইমটোতো 3টা হেৰি হৈছে না আহোঁতে মানে কি মই শুয়ে আছিলোঁ মই গমেই নাপাওঁ আহি যেতিয়া মুখত ধৰিছে মোক পটককৈ চিঞৰি দিলোঁ চিঞৰি দিয়াত তাৰমানে তেখেতে মোক আঁঠুটো হেৰি কৰিছে ভৰিটো মাৰি পেলাই ভৰিটোতে হেৰি কৰিছে আৰু
তাৰপৰা মুখত হেঁচা মাৰি ধৰিছে, তাৰপৰা এয়া লাগিছে, গোটেই বস্তু খুলি নিছে মোক, গলৰ হাতৰ চব। আৰু গডৰেজত থকা আপোনাৰ চব নহ'লে পিষ্টল আছিলে, ল'ৰাটোক মাৰি দিম বুলি কৈছে, চব খুলি দিয়ক, খুলি পেলাই সিহঁতে লৈ গৈছে। পিছত আমাৰ মোৰ মুখত টেপো মাৰি দিছিল, পিছত টেপটো খুলি দিছোঁ, তাৰপৰা যেনিবা গোটেই বস্তু লৈ গ'ল। পইচা কিবা মাৰণাস্ত্ৰ লৈ আহিছে নেকি? আহিছে বন্দুক লৈ আহিছে, হেৰি কেইবাজনো আহিছে, বন্দুক আছে হাতত। তাৰপিছতে ল'ৰা হেৰি কৰিছে, যদি মানে মোক কৈছে যে আপটো কৈছে মাল দৌ বুলি কৈ আছে, মাল কাহা হে। তাৰপৰা ল'ৰাক পিষ্টল টৰাই থৈছে, আপুনি দেগা তো লড়কাকো মাৰ দেগা। পিছতে নিজে গড্ৰেজ চব ভাঙি গোটেই বস্তু ভাঙিছে, গোটেই ঘৰৰ হেৰি কৰি দিছে। গহনা বহুত আছিল, পইচা গহনা গোটেই লৈ গৈছে। আকৌ কিমানমান গহনা আছিলে? গহনা বহুত আছিলে, চব হেৰি কেঁচা হেৰি আছিলে 24 কেৰেটৰ, চব নিছে। খাৰু বালা মোৰ নেকলেছ মানে ফুলিও আছিলে 6-7যোৰমান, আৰু ডিঙিৰো বহুত আছিলে। ছোৱালীকো এই দিছিলোঁ সেইটা ফুলি আঙুঠি চব, মানুহজনৰ আঙুঠি, মোৰ আঙুঠি, বহুত গহনা নিছে। মুঠতে গহনা বহুত নিলে, বালা হেৰি চব, খাৰু কেইবাযোৰো আছিল, গহনা গোটেইখিনি নিছে। ৰাতি আহিছে, মই শুই আছিলোঁ, এটা ফট দাঙিছে, ফট মেৰকাইছে, মোক বান্ধিছে। তো মই ভাবিছোঁ এইবিলাক পুলিচৰ মানুহ নেকি, ৰাতিটো মোৰ চকু পাৱাৰ বহুত কম না, কি কৰিম আৰু এনেকৈ ধৰি বান্ধি মই কৈছোঁ চলা এটা পিন্ধিবা দে, মই চলা পিন্ধা নাছিলোঁ। এনেকুৱা আৰু মানে সিহঁতে সেই তাতে নিকিনে সোমাইছে, তেতিয়াই মই গম পাইছোঁ এইবিলাক পুলিচ নহয়। আপোনাক বান্ধি থৈছে নেকি? বান্ধিছেতো, তাতে ৰুমতে এটা বহি আছে, একেবাৰে লম্বা, কাটি দিম বুলি কৈ লৰচৰ নকৰিবি, কি কৰিম। হাত দুটা বান্ধি থৈ দিছিল চেলটেপ দি, তাৰপিছত পিষ্টল দি মাথাত মানে মাৰি দিছিল, বহাই থৈ দিছিল, মানে সুধি আছিল পইচা খায় সুধি আছিল। এই মানুহবিলাক কেনেকুৱা হয়, হিন্দী ভাষী নে অসমীয়া নে বঙালী ভাষী দিছিলে? কিবা মিক্স টাইপ আৰু হিন্দী কৈ আছিল।